নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে ইউটিউব চেনেল সিদিক্ষা মই অসমীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি জানো কোভিড ভেকচিন লোৱা চাৰ্টিফিকেটখন কেনেকৈ মোবাইলতে হোৱাটছআপত আমি সহজতে ডাউনলোড কৰি ল'ব পাৰিম। বৰ্তমান সময়ত এই চাৰ্টিফিকেটখন কিমান গুৰুত্বপূৰ্ণ এই কথা আমি সকলোৱে জানো। ৰেলত যাত্ৰা কৰিবলৈ বা প্লেনত যাত্ৰা কৰিবলৈ এইখন চাৰ্টিফিকেট অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু লগতে কিছুমান বেংকতো এইখন চাৰ্টিফিকেট নহ'লে প্ৰৱেশ কৰিবলৈ নিদিয়ে। লগতে ব্যৱসায় বাণিজ্য কৰা সকলৰ বাবে যিসকল দোকানদাৰী কৰে বা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি কৰা সকলৰ বাবেও এইখন চাৰ্টিফিকেট অতিকে গুৰুত্বপূৰ্ণ। গতিকে চাওকচোন মোবাইলতে কেনেকৈ হোৱাটছআপৰ জৰিয়তে অতি সহজতে এইখন চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পাৰি। ইয়াৰ বাবে পোনপ্ৰথমে আমাক এটা নম্বৰ লাগিব, যিটো নম্বৰত হোৱাটছআপৰ জৰিয়তে মেছেজ চেণ্ড কৰাৰ পিছতহে আমি এই কোভিড ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিম। আহকচোন আমি এই নম্বৰটো জানি লওঁ। নম্বৰটো নোট কৰি ল'ব 9013151515। আকৌ এবাৰ কৈ দিছোঁ 9013151515। এতিয়া এই নম্বৰটো মই কোভিড বুলি ছেভ কৰি লৈছোঁ। মূল ভিডিঅ'লৈ যোৱাৰ আগতে এটা অনুৰোধ থাকিল, যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আছে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আপুনি মই যেতিয়াই মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ প্ৰথমে গম পাই যাব। আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। পোনপ্ৰথমে আমি মোবাইলত গৈ হোৱাটছআপ এপটো অ'পেন কৰি ল'ম আৰু তাৰপিছত আমি সেই বিশেষ নম্বৰটো, যিটো নম্বৰ কোভিড বুলি ছেভ কৰি লৈছিলোঁ, সেই নম্বৰটো ইয়াতে বিচাৰিম। অকণমান সময় এয়া কোভিড সেই নম্বৰটো পাই গ'লোঁ। এতিয়া এই নম্বৰটো আমি অ'পেন কৰি ল'ম আৰু নম্বৰটো অ'পেন কৰি লৈ ইয়াতে মেছেজত টাইপ কৰিব লাগিব COVID কোভিড স্পেচ দি CERTIFICATE কোভিড চাৰ্টিফিকেট বুলি লিখি আমি এতিয়া এইখিনি চেণ্ড কৰি দিব লাগিব। কোভিড চাৰ্টিফিকেট বুলি লিখি চেণ্ড কৰি দিয়াৰ পিছত সেইফালৰ পৰা আমালৈ এটা OTP আহিব, 6টা সংখ্যাৰ OTP। এই OTPটো 3 মিনিটৰ ভেলিডিটি থাকে। 3 মিনিটৰ ভিতৰতে আমি লিখি সেইটো টাইপ অফ মেছেজত লিখি পুনৰ চেণ্ড কৰিব লাগিব। এটা কথা ক'বলৈ ৰৈ গৈছে, কোভিড ভেকচিন চাৰ্টিফিকেটখন হোৱাটছআপৰ জৰিয়তে ডাউনলোড কৰিবলৈ হ'লে আপুনি ভেকচিন লোৱা সময়ত যিটো মোবাইল নম্বৰ তাত এণ্ট্ৰি কৰিছিলে বা তেখেতসকলে যিটো মোবাইল নম্বৰ আপোনাৰ ৰেজিষ্টাৰ কৰিছিলে সেইটো মোবাইল নম্বৰেৰেহে এইখন চাৰ্টিফিকেট কোভিড ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা যাব। এতিয়া 6টা সংখ্যাৰ এই OTPটো আমি 3 মিনিট নহওঁতে 3 মিনিটৰ ভিতৰতে টাইপ কৰি চেণ্ড কৰি দিব লাগিব আৰু চেণ্ড কৰি দিয়াৰ পিছত পুনৰ আমালৈ এটা মেছেজ আহিব। সেই মেছেজটোত যাৰ যাৰ ভেকচিন লোৱা মানুহৰ নামৰ বিপৰীতে এই মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰা আছে সকলোবোৰ মানুহৰ নাম আহি যাব আৰু সেই অনুপাতে চিৰিয়েল নম্বৰটো তাত দিয়া থাকিব। সেই চিৰিয়েল নম্বৰটো টাইপ কৰি পুনৰ চেণ্ড কৰি দিব লাগিব। চিৰিয়েল নম্বৰটো টাইপ কৰি মেছেজটো চেণ্ড কৰি দিয়াৰ পিছত আমালৈ PDF আকাৰত আমাৰ ভেকচিন চাৰ্টিফিকেটখন আহি যাব। এতিয়া PDFৰ পৰা আমি ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিম। ৰঙাৰ মাজত PDF বুলি থকা তাৰ সোঁফালে তলমুৱাকৈ কাৰ্চিনডাল থকা তাতে ক্লিক কৰি দিলে আমাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। এয়া চাৰ্টিফিকেটখন ডাউনলোড হৈ আছে, এয়া হৈ গ'ল, চাৰ্টিফিকেটখন ডাউনলোড হৈ গ'ল। চাওক চাৰ্টিফিকেট বুলি লিখা থকা তাতে যদি আমি আকৌ এবাৰ ক্লিক কৰি দিওঁ তেতিয়াহ'লে ভেকচিনৰ চাৰ্টিফিকেটখন আমি ফুল স্ক্ৰীণত, মোবাইল ফুল স্ক্ৰীণত সম্পূৰ্ণকৈ দেখিবলৈ পাম। এয়া চাওক এইখন আহি গ'ল, ভেকচিনৰ চাৰ্টিফিকেটখন এইখন সম্পূৰ্ণকৈ মোবাইল স্ক্ৰীণত আহি গ'ল। এনেদৰে আপোনালোকেও অতি সহজতে কম সময়ৰ ভিতৰতে মোবাইলৰ হোৱাটছআপৰ জৰিয়তে এই ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। শেষত আকৌ এটা কথা কৈ থওঁ, ভেকচিন চাৰ্টিফিকেট বুলি লিখি মেছেজটো চেণ্ড কৰি দিয়াৰ পিছত OTPটো আহোঁতে কেতিয়াবা অকণমান সময় লয়, 2-4 মিনিট সময় লয়। সেইখিনি সময় ধৈৰ্য সহকাৰে ৰখি ল'ব আৰু কেতিয়াবা লগে লগেও আহি যায়। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ, নতুন এটা ভিডিঅ'। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। ধন্যবাদ। জয় আই অসম।